নমস্কাৰ, মই উষামণি শইকীয়া। আজি আপোনালোকলৈ লৈ আহিছোঁ লেখিকা, গীতিকাৰ, কবি ডক্টৰ সীমা বৰাৰ এটি হৃদয়স্পৰ্শী কবিতা, তোমাক চোৱাৰ বাবে। তোমাক এবাৰ চাওঁ বুলি হৃদয় জুৰি ইমান আয়োজন, ৰ'দ বৰষুণ ধুমুহা মূৰত লৈ অপেক্ষা হাজাৰ বছৰ। এই পাম দেখা, আহিবা তুমি আহিবা। অপেক্ষা বাঢ়ি দীৰ্ঘ হয়, কেৱল তোমাক চোৱাৰ হেঁপাহ অনন্তকাল। তোমাৰ ঘৰৰ দক্ষিণৰ বাৰান্দা, কৃষ্ণচূড়া ৰাস্তা, লাইট পোষ্টে জানে কিমান পহৰ অপেক্ষা কৰিছোঁ মই। তুমি গ্ৰীণ টিৰ কাপত চুমুক দিয়া আন মনা হ'ল। মই কৃষ্ণচূড়াৰ সিটো পাৰে থাকোঁ অনন্তকাল ৰৈ। কিমান বন্ধ প্ৰতিবাদ অথবা কিমান কাৰফিউ, একোতেই অৱৰুদ্ধ নহয় মই তোমাক এবাৰ চোৱাৰ তীব্ৰ আকৰ্ষণত। তুমি লক্ষ্য কৰা নাই কাহানিও, হয়তো কৰিছা, মাথো হিচাপ নাই। ধন্যবাদ।